চাহপাতৰ হেৰি নাইকিয়া হ'ল, মানদণ্ড নাইকিয়া হ'ল। হা গোটেইখন পাত বাগানখন বেমাৰী হৈ থাকিলে কি হ'ব এতিয়া? ল'ৰা ছোৱালী পোহপাল দিবলৈ দিগদাৰ হৈছে। পঢ়ুৱা বতৰৰ কাৰণে হৈছে। আজি 15 দিনমানৰ আগত শিল বৰষুণ পৰিলে, সেইটো কাৰণে মানে চাহপাতৰ প্ৰডাকশ্যনটো কমি গৈছে। আপোনালোক পৰিমাণে দিয়ে নেকি? কম পৰিমাণে দিবলগীয়া হৈছে, নহ'লে ফেক্টৰীবিলাকে চাহপাত নলওঁ বুলি কৈছে। আৰু 2 নম্বৰতে অহা 1 তাৰিখৰ পৰা শুনি আছোঁ, নিউজত পাই আছোঁ, চাহপাতটো 1 তাৰিখৰ পৰা লোৱাটো বন্ধ কৰিছে। আপোনালোকে এতিয়া কি মেডিচিন দিছে? মেডিচিন মানে যিবিলাক দোকানত পাইছোঁ, চৰকাৰে যিটো টিবৰ্ডে যিটো নিৰ্দেশ দিছে দিবলৈ, সেইবিলাককে দিছোঁ আৰু। কি কাৰণে কমি গৈছে মানে বতৰ পৰিৱৰ্তনৰ লগে লগে চাহৰ হেৰিটো কমি গৈছে, উৎপাদনটো কমি গৈছে, আন প্ৰকাৰ দাম কমি গৈছে, লেবাৰৰ দাম বাঢ়ি গৈছে, জীয়াই থকা মুস্কিল হৈ পৰিছে। আগতে 45 টকালৈকে পাইছিলোঁ, এতিয়া 30-32ৰ ওপৰতে নাযায়। 45 এতিয়া 20-30-32 ঔষধৰ দাম কৰি থাকিব লাগে কাৰণে কৰি আছোঁ আৰু। ওলোটাই ঘৰৰ পৰাহে পইচা খৰচ হৈছেগৈ, তেওঁ কমাইছে নাজানো নহয়।